কমৃকসুদক নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলে আশা কৰো আপোনালোকৰ ভাল আৰু মোৰো ভাল তো আজি হৈছে মাঘ বিহুৰ উৰুকা আপোনালোকৰ সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালো আৰু সুখ শান্তি সমৃদ্ধিৰে উপচি পৰক এই মাঘ বিহুৰ আহি থকা দিনবোৰ সুখ সমৃদ্ধিৰে পাৰ হওক আৰু ভোগালীৰ ভোগেৰে উপচি পৰক আৰু সুখময় হওক তাৰে কামনা কৰিলো তো আজি ভোগালীৰ উৰুকা আৰু পাৰ্টি হ'বই আৰু তো পাৰ্টিটো চলিব আপোনালোকে এফালে ভিডিঅ'টো চাই থাকিব আৰু ঘৰলৈ বহুত মনত পৰিছে আচলতে বিহুৰটো আমেজটো গাঁৱতে হয় তো গাঁৱলৈ বহুত মনত পৰিছে উপায় নাই ন এতিয়াতো ঘৰলৈ যাবই নোৱাৰি তো ইয়াতে আমি সকলোৱে মিলি পাৰ্টি কৰিম আপোনালোকে ভিডিঅ'টো এফালে চাই থাকক আৰু ভোগালী বিহু যিহেতু তাৰ কাৰণে আমি সকলোৱে মিলি খানা খাম আপোনালোকে ভিডিঅ'টো এফালে চাই থাকিব বুলি আশা ৰাখিলোঁ এনে নিয়মত আৰু আটাৰ পৰাই চেনি আৰু আটা মিক্স কৰি পিঠা বনালোঁ তাৰপিছত গাখীৰ চাহ আৰু ডিম আনিছিলে দেই বা এজনী মানে বা দিল্লী পুলিচত আছে যে 26 জানুৱাৰীৰ কাৰণে প্ৰেড কৰি আছে তো কাৰণে খাব দিয়ে খাব নোৱাৰাৰ কাৰণে ইয়ালৈ আনি দিছে দিনটো এইজনী বা হৈছে ত্ৰিপুৰাৰ তো মাঘ বিহুৰ শুভেচ্ছা জনাইছে সকলোকে বহুত শুভেচ্ছা জনালো হেপী মাঘ বিহু তাৰপিছত এইজনী বা হৈছে মাজুলীৰ তাৰপিছত বিয়া হৈছে গোগামুখত আৰু হাজবেণ্ডো দিল্লী পুলিচত কৰে তো আমি সকলোৱে মিলি চাহ খাইছোঁ আৰু মাজে মাজে ধেমালিও কৰি আছোঁ দেই কেনেকুৱা লাগিলে টেষ্টি বেটিয়ে এটা খাব পালে বেটিৰ মাকে খাব নাপালে আন্দা খাব পালে এয়া বায়ে বিহু নাচি বহুত ভাল পায় তো বায়ে বিহু নাচি আছে চাওক আৰু মোক গান গাব কৈছিলে মই গান গাব নাজানো আৰু তো এনেকেই অলপ বাই আৰু মই ধেমালি কৰিলোঁ বিহু বুলি আপোনালোকেতো বহুত এনজয় কৰিছে চাগে গাঁৱত মেজি জ্বলাই নিজৰ পৰিয়ালৰ লগত তো আমি ইয়াতে অলপ ধেমালি আৰু ফূৰ্তি কৰিছোঁ আৰু এতিয়া আমি চটৰ ওপৰলৈ আহি গ'লোঁ কাৰণ চটৰ ওপৰত জুই জ্বলাই গাহৰি মাংস পুৰিছে ইয়াতে আমি গাহৰি মাংস খাম আৰু অলপ ফূৰ্তি কৰিম চটৰ ওপৰতে আৰু এইটো হৈছে মেট্ৰ' ষ্টেচন কাৰণ আমাৰ ৰুমৰ পৰা মানে মেট্ৰ' ষ্টেচনটো ওচৰতে হয় তাৰ কাৰণে চটৰ ওপৰৰ পৰা একদম ভালকৈ মেট্ৰ' ষ্টেচনটো দেখি পাওঁ তো ভিডিঅ'টো আপোনালোকে এফালে চাই থাকিব আৰু এতিয়া আমি চটৰ ওপৰতে অলপ বিহু নাচিম কাৰণ বহুত দিন হ'ল এনেকৈ নচাই নাই তো অলপ ফূৰ্তি কৰিম আপোনালোকেও চাগে বহুত ফূৰ্তি কৰিছে ন আৰু আমি এনেকৈ ফূৰ্তি কৰিছোঁ Yan na bagam pamalaya suasong malapayum na madungkul Huya Naso nasছে Usi nakam guyeng আসছে নাচো না দে আমি গাহৰি পুৰা খাম তো পিঁয়াজ আৰু ধনিয়া এনেকৈ গাহৰি সানি পেলাই আমি এতিয়া খাম তো আপোনালোকেও বহুত এনজয় কৰিছে চাগে কাৰণ গাঁৱতে মানে বিহুৰ আমেজটো আছে ন হ'লেও আৰু ইয়াত আমি সকলোৱে মিলি আমাৰ মানে কোৱাৰ্টাৰত যিমান অসমৰ ফেমিলি আছে একেলগে মিলি এনেকৈ অলপ ফূৰ্তি কৰিছোঁ আৰু আমি সকলোৱে এনেকৈ অলপ ফূৰ্তি কৰিলোঁ আৰু একেলগে খালোঁ
তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এইটো ভিডিঅ'টো হৈছে মাজুলীৰ ভিডিঅ'। মাজুলীৰ মানে মোৰ পাপা আৰু বৰ্তাৰ ছোৱালীজনী মানে ভণ্টি একদম তামাম নাচি আছে। গাঁৱলৈ আৰু ঘৰৰ মানুহলৈ বহুত মনত পৰিছে, কিন্তু উপায় নাই ন। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু সকলোকে বহুত ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজিলৈ বাই বাই, নহ'লে সকলোকে